বিদ্যালয় অসমীয়া বিভাগৰ মোৰ প্ৰশ্নটো হৈছে এনেধৰণৰ আমাৰ ছাত্ৰ জীৱনত আমি যেতিয়া কিবা এটা কৰিবলৈ যাওঁ বিভিন্ন পঢ়া শুনাই হওক বা বিভিন্ন ক্ষেত্ৰত আমাৰ বহুতো বাধা আহে বা ডিষ্ট্ৰেকশ্যন আহে এতিয়া আপুনি ইমান জনপ্ৰিয় বা আপোনাক ইমান মানুহে বিচাৰি ফুৰে সেই সকলোবোৰ একাষৰীয়া কৰি আপুনি নিজৰ কৰ্মত নিজকে কেনেদৰে ইমান একান্তপতীয়াভাৱে নিয়োজিত কৰি ৰাখিব পাৰে সেইটো প্ৰশ্ন সেইটো মই টাইম দিওঁ উপায় নাই টাইম মই কৈছোঁ মই 22 দিনমান ঘৰলৈ যোৱা নাই চ' আই গিভ টাইম আৰু ষ্টুডিঅ'টো বনাই লৈছোঁ নিজৰ ধুনীয়াকৈ কাম কৰি আছোঁ চ' অলপ দিগদাৰ হয় বাৰু নোহোৱা নহয় মই ঘৰতো সময় দিব নোৱাৰোঁ কেতিয়াবা কামতো সময় দিব নোৱাৰোঁ এতিয়া মোৰ আকৌ কাম আছে মই গৈ বৃন্দাবন থিয়েটাৰ অপেনিং কৰি পেলাই আকৌ গৈ পেলাই কামত সোমাম সেইটো অকণমান দিগদাৰ সেইটো তাৰমানে কি তুমি মোৰ লগত দুদিনমান থাকিলে গম পাবা যিবিলাক মানুহে মোৰ লগত থাকে দিনে ৰাতিয়ে তেওঁলোকে গম পায় যে মই কেনেকৈ মই আচলতে হালোৱা হয় হাল বাওঁ থেংকছ